নমস্কাৰ জিয়াৰচন আজি আপোনালোকক জনাবলৈ আহিছোঁ প্ৰায় সুখী হৈছোঁ যে যিটো আমি সকলোৱে জানো আমি এটা বিজনেছৰ লগত জড়িত হৈছোঁ যিটো RCM কিন্তু RCM বিজনেছত বহুতে ইমান দিন বজাৰ কৰিলে তেখেতে এতিয়া বজাৰ কৰা নাই কিছু মানুহে কয় যে ইয়াত কৰি কি লাভ হয় নাই মই সেইসকলক ক'ব বিচাৰোঁ যে তেখেতলোকৰ যিটো RCMৰ ভিজন RCMৰ যিটো আমাৰ ভিজন সেই ভিজনটো যদি বুজি নাপায় তেতিয়াহ'লে তেখেতে RCMত মানে জড়িত থাকিবলৈ অলপ অসুবিধা হয় যিহেতু আমি সকলোৱে এটা কথা জনা খুব প্ৰয়োজনীয় যে আমি যেতিয়া এজন মানুহ জড়িত কৰাওঁ তেওঁক প্ৰথম আমি কি কৰিব লাগে RCMৰ ভিজনটোৰ বিষয়ে জনাব লাগে আৰু এই ভিজনটো যেতিয়ালৈকে এজনে বুজি নাপায় তেতিয়ালৈকে তেওঁ তেনেকৈ ধৰণৰ মাইণ্ডছেট হৈ থাকে যে RCMটো হৈছে আমি বস্তু বিকি থাকিব লাগিব সদায় কিবা বা ইয়াৰ লগত জড়িত হ'লে আমি বস্তু বিকিবলৈ যাব লাগিব ইয়াৰ লগত জড়িত হ'লে আমি মানুহ বিচাৰি ফুৰিব লাগিব এই ধাৰণাবিলাক মনত লৈয়ে মানুহবিলাকে কামটোত মানে উৎসাহ নাহে যেতিয়া কিন্তু RCMৰ যিটো আচল ভিজনটো বুজি পাব তেতিয়া তেখেতে এনেকুৱা মানুহ নাই আজিৰ যুগত নেকি বুজাই দিয়াৰ পিছত তেখেত বুজি নাপাব নহয় জানো কিন্তু বুজাই দিবৰ কাৰণে এজন মানুহ নিৰ্দিষ্ট প্ৰয়োজন হয় আৰু মই ভাবোঁ সেইজন আপুনি যিহেতু আপুনি RCMৰ ভিজনটো বুজি পাইছে আৰু সেই ভিজনটো আপুনি গাঁৱে গাঁৱে মানুহ গাঁৱে চহৰে ভূঞে মানুহসকলক জনাওক আৰু এই ভিজনটো সকলোৰে ক্লিয়াৰ কৰক আৰু তেতিয়াহে আমাৰ যিটো RCMৰ মূল উদ্দেশ্য নতুন ভাৰত নিৰ্মাণ আৰু সেই নতুন ভাৰত নিৰ্মাণত আমি সহযোগিতা আগবাঢ়িব পাৰিম আৰু অকল সহযোগিতা আগবঢ়ালেই নহ'ব আমি তাৰ ভিজনটো কি হ'ব লাগিব সকলোকে দেখুৱাব লাগিব আৰু আজি মই আপোনালোকৰ আগত ক'বলৈ গৈ আছোঁ RCMৰ মাৰ্কেটিং প্লেন আৰু এই মাৰ্কেটিং প্লেনত কিনো আছে হয় নাই আমি ইয়াত কৰিবলগীয়া ধেৰ কিন্তু মাৰ্কেটিং প্লেনখন সকলোৱে জনাটো কিন্তু খুব প্ৰয়োজনীয় আৰু মাৰ্কেটিং প্লেনখনৰ পৰাই আপোনাৰ বিজনেছ ডেভেলপ হ'ব মাৰ্কেটিং প্লেনখনৰ পৰাই আমাৰ নতুন ভাৰত নিৰ্মাণ হ'ব আৰু তাৰ পৰাই আমাৰ ভিজনটো ক্লিয়াৰ হ'ব গতিকে খুব সুন্দৰকৈ সকলোকে এই মাৰ্কেটিং প্লেনটো যিমানখিনি মই জানিছোঁ আজিলৈকে সিমানখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ আমি সকলোৱে জানো RCM মানে হৈ গ'ল ৰাইট কনচেপ্ট মাৰ্কেট শুদ্ধ পদ্ধতিৰ বজাৰ আৰু RCMৰ ফুল নামটো বৰ্তমান RCM প্ৰডাক্ট কনজিউমাৰ RCM কনজিউমাৰ প্ৰডাক্ট প্ৰাইভেট লিমিটেড আৰু আমাৰ কোম্পানীটো RCM কনজিউমাৰ প্ৰডাক্ট প্ৰাইভেট লিমিটেড আৰু আমাৰ কোম্পানীটো স্থাপিত হৈছিলে 1977 চনত আৰু 2000 চনৰ পৰা ই ডাইৰেক্ট চেলিঙত আহিছে আৰু 2000 চনৰ পৰা লাগাতাৰ আমাৰ দৈনিক যিখিনি প্ৰডাক্টটো বৃদ্ধি হৈ গৈ আছে লাগাতাৰ প্ৰতি বছৰে নতুন কিছু প্ৰডাক্ট লঞ্চ কৰি গৈ আছে আৰু কোম্পানীয়ে আমাৰ কাৰণে বহুতো সা সুবিধা কৰি দিছে আৰু তাৰ ভিতৰত মই আমাৰ কিনো লাভ হয় লোকচান হয় সেই বিষয়ে আমি জনা দৰকাৰ যিটো মাৰ্কেটিং প্লেনত কথাটো হৈ গ'ল যে সকলোৰে এটা প্লেন থাকে ঠিক তেনেকৈ আমাৰো এখন মাৰ্কেটিং প্লেন আছে আৰু আমি মাৰ্কেটিং প্লেন দেখাবলৈ যাওঁতে নিজে ভিজনটো ক্লিয়াৰ হ'ব লাগিব আমি জানো সকলো মানুহে কি কৰে যিমানেই মানুহ নহওক এইজন মানুহ তেওঁ যিয়ে নকৰক চাকৰি কৰক ব্যৱসায় কৰক যিকোনো হাজিৰা কৰক যিয়ে নকৰক প্ৰতিজন মানুহে বজাৰ কৰি খাব লাগিব আৰু বজাৰ ক'ত কৰে মানুহজনে সদায় যিকোনো খুচুৰা দোকানত তেখেতে বজাৰ কৰে আৰু তেখেতক কাষ্টমাৰ বুলি কয় কিন্তু এটা কথা হ'ল আমি যে খুচুৰা দোকানত যে বজাৰ যে কৰোঁ তাত কেতিয়াবা আমাক 100 টকীয়া বস্তুটো 70 টকা 80 টকাত দিবনে বা কিবা এটা কমত দিবনে নিদিয়ে কিয় দিব নোৱাৰে তেখেতে কাৰণ বস্তুখিনি তেওঁ ব্যৱসায় কৰে বেলেগৰ পৰা কিনি আনে তেখেতে বস্তুখিনি নিজেই নবনায় তেখেতে বেলেগৰ পৰা কিনি আনে যিবিলাক হোলচেলাৰ বুলি কয় হোলচেলাৰৰ পৰা তেখেতে বস্তু কিনি আনে আৰু হোলচেলাৰজনে কি কৰে ডিষ্ট্ৰিক্টত ডিষ্ট্ৰিবিউটৰ থাকে ডিষ্ট্ৰিবিউটৰৰ পৰা
প্ৰডাক্ট কিনি আনে, যাৰ কাৰণে হ'লচেলাৰজনেও তেখেতক কমত দিব নোৱাৰে। আৰু কি হৈ যায়, যিজন ডিষ্ট্ৰিবিউটৰ থাকে, ডিষ্ট্ৰিবিউটৰজনেও তেখেতক কমত কিয় দিব নোৱাৰে, ডিষ্ট্ৰিবিউটৰজনেও প্ৰডাক্ট মেনুফেকচাৰ নকৰে, তেওঁ নবনায়, তেওঁ বেলেগৰ পৰা কিনি আনে, যিবিলাক CNF এজেণ্ট থাকে, কেৰিং এণ্ড ফৰৱাৰ্ডিং এজেণ্ট। আৰু এই কেৰিং এণ্ড ফৰৱাৰ্ডিং এজেণ্টেও বস্তু নিজে নবনায়, তেখেতে যিকোনো কোম্পানীৰ পৰা বস্তু কিনি আনে। যিবিলাক আমি দৈনিক ব্যৱহাৰ কৰি থাকোঁ, ৰাতিপুৱা টুথপেষ্টৰ পৰা ধৰি লৈ গা ধোৱাৰ পৰা ধৰি লৈ খোৱা বোৱা যিখিনি বস্তু থাকে, সদায় সেই বস্তুখিনি কি হয়, কোম্পানীয়ে বনায় আৰু কোম্পানীৰ পৰা এই এজেণ্টজনে কিনি আনে। কিন্তু আমি যদি চাওঁ, এতিয়া 100 টকীয়া বস্তুটোৰ দাম কোম্পানীত 100 টকা হ'ব জানো? নিশ্চয় নহয়। কিয়নো কাৰণ এইকেইজনে ব্যৱসায় কৰিছে, কিবা এটা মুনাফা খাইছে, কিবা এটা লাভ খাইছে, আৰু যাৰ কাৰণে কোম্পানীত হয়তো ইয়াৰ আধা দামহে হ'ব পাৰে, 50%। বাকী 50% ক'ত যায়? কোম্পানীয়ে এডভাৰটাইজ কৰে, এডভাৰটাইজত যায়, আৰু যিসকল মানুহে এই ব্যৱসায় কৰি আছে তেখেতলোকে পায়। মানে আমি যদি চাওঁ, আল্টিমেট ইয়াত আমাক 50% সদায় লোকচানত থাকোঁ, 50% লছৰ ঘৰত থাকোঁ। আৰু এই যিখন বজাৰ, সেইখন বজাৰখন এইধৰণে চলি আছিলে আগৰ পৰা, আমাৰ ককা দেউতাৰ দিনৰ পৰা তেনেকৈ চলি আহি আছিলে। আজু ককাহঁতেও তেনেকৈয়ে বজাৰ কৰি খাই আছিলে। কিন্তু ভাৰতত এজনে বিচাৰিলে যে এই ব্যৱস্থাৰে নহ'ব, মানুহখিনি এই ব্যৱস্থা হ'লে বহুতো লোকচান হ'ব পাৰে, কেনেকৈ ধৰণে লাভ কৰিব পাৰে সেইটো কথা চিন্তা কৰিলে। যিটো 50%টো কেনেকৈ বচাব পাৰিব সেইটো চিন্তা কৰিলে আমাৰ কোম্পানীৰ মালিক PC চাবৰা ছাৰে চিন্তা কৰিলে যে এই ব্যৱস্থাটো সলনি কৰিব পাৰিম নেকি। কেতিয়া চিন্তা কৰিলে? 1977 চনত। আৰু তেখেতে তেতিয়া প্ৰথম কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিলে কোম্পানীটো। তেখেতে কি কৰিলে, কাপোৰ নিজে মেনুফেকচাৰ কৰিলে আৰু ডাইৰেক্ট মানুহক দিবলৈ আৰম্ভ কৰি দিলে। এইধৰণে কৰি তেওঁ 2000 চনৰ পৰা ডাইৰেক্ট চেলিঙত আহিলে। আৰু ডাইৰেক্ট চেলিঙত অহাৰ পৰা কি হ'ল, তেওঁ নিজাববীয়াকৈ সকলো প্ৰডাক্ট ৰাইজলৈ আগবঢ়াই দিলে। আৰু কি কৰিলে, তেখেতে ডাইৰেক্ট এই কাষ্টমাৰক দিয়াৰ ব্যৱস্থা কৰিলে। য'ত নেকি এতিয়া আমি জড়িত হৈ আছোঁ, RCMত তেখেতে কি কৰিলে, ফেশ্বন শ্বুটিং প্ৰাইভেট লিমিটেড হিচাপে আৰম্ভ কৰি RCM জন্ম কৰিলে। আৰু জন্ম কৰি তেখেতে কি কৰিলে, ডাইৰেক্ট চেলিঙত এনেকৈ ব্যৱস্থা কৰিলে 2000 চনৰ পৰা। আৰু এইখন হৈ গ'ল আগৰ পৌৰাণিক পদ্ধতি বজাৰ, য'ত নেকি এনেকৈ ডাইৰেক্ট কোম্পানীয়ে আমাক দিয়াৰ কাৰণে আমি ইয়াত 45% আমি লাভ হ'বলৈ আৰম্ভ কৰিলোঁ। য'ত নেকি আমাৰ 50% লছ হৈ আছিলে, ইয়াত আমি 45% লাভ হ'লোঁ। আৰু কোনোৱে সুধিব পাৰে যে 45% কি ধৰণে লাভ পাম, আমি বস্তুটো কিনাৰ লগে লগে আমি লাভ পাম নে কি কৰিম? সেই 45%টো আমাৰ বিভিন্ন ছিষ্টেমৰ মাধ্যমে আমাক ৰিটাৰ্ণ কৰিবলৈ ধৰিলে কোম্পানীয়ে। ধৰি লওক, আমাক কি কৰে, এছ'চিয়েট বায়াৰ বুলি কয়, ইয়াত কাষ্টমাৰ বুলি নামাতে, ইয়াত কিন্তু গ্ৰাহক হিচাপে আমাক সদায় ব্যৱহাৰ কৰি আছিলে। আৰু ইয়াত কি হয়, এছ'চিয়েট বায়াৰ বুলি মাতে। আৰু লগতে আমাক কি কৰিলে, বস্তুখিনি ডাইৰেক্ট দিয়াৰ কাৰণে ইয়াত যিখিনি ডুপ্লিকেট হৈ থাকে, সেই ডুপ্লিকেটৰ পৰা আমি বাচিবলৈ সক্ষম হ'লোঁ। যিহেতু আমি জানো এই মাৰ্কেটখনত সদায় ডুপ্লিকেট হৈ থাকে, কাৰণ আমি যিকোনো বস্তু এটা যদি ভালকৈ চাই নলওঁ, তেতিয়াহ'লে আমি এই মাৰ্কেটখনত সদায় ডুপ্লিকেট বস্তু পাম। আৰু যেতিয়া আমি কোম্পানীৰ পৰা ডাইৰেক্ট যদি বস্তুটো কিনো, তেতিয়া ডুপ্লিকেট পোৱাৰ চান্স নাথাকে। সেইকাৰণে কি হ'ল, RCMত আমি 100% সদায় ভাল বস্তুৱে ইয়াত পাম, গুড প্ৰডাক্ট আমি লাভ কৰিম। আৰু এনেকুৱা ভাল বস্তু যেতিয়া সদায় লাভ কৰি থাকিম, তেতিয়া কি হ'ব, আমাৰ ঘৰখনৰ সকলোৱে স্বাস্থ্য, আৰু কোম্পানীৰ উদ্দেশ্য হৈ 1 নম্বৰটো হৈ গ'ল স্বাস্থ্য ৰক্ষা। আৰু স্বাস্থ্য ৰক্ষা কি ধৰণে কৰিব পাৰিম? আমি যেতিয়া ভাল বস্তু সদায় ব্যৱহাৰ কৰি থাকিম, আমি ভাল তেল খাম, আমি ভাল নিমখ খাম, আমি ভাল চাবোন ঘঁহিম, আমি ভাল টুথপেষ্ট ব্যৱহাৰ কৰিম, তেতিয়া কি হ'ব, ঘৰখনলৈ সুখ সমৃদ্ধি ঘূৰি আহিব আৰু সকলোৰে স্বাস্থ্যৰ উন্নতি হ'ব। আৰু লগতে আমাক কোম্পানীয়ে কি দিয়ে, ইয়াত বজাৰ কৰিবলৈ গ'লে 10% পৰা 25% আমাক ডিছকাউণ্ট দিয়ে, যিটো নেকি আমি ইয়াত ID কৰাৰ লগে লগে আমি সেই ডিছকাউণ্টটো লাভ কৰিব পাৰোঁ। আৰু কি হৈ যায়, ছমাহৰ মূৰে মূৰে আমাক ইয়াত আকৌ ফ্ৰীকৈ প্ৰডাক্টো দিয়ে। ছমাহৰ মূৰে মূৰে আমাক ফ্ৰী প্ৰডাক্ট দিয়ে, যিটো নেকি ইয়াত নিদিয়ে। এই দুইখন বজাৰৰ মাজত পাৰ্থক্য এইটো যে, এইখন বজাৰতো আমি তেল নিমখ পাওঁ, এইখন বজাৰতো তেল নিমখ পাওঁ, এইখনতো আমি চাৰ্ফ চাবোন পাওঁ, এইখনতো চাৰ্ফ চাবোন পাওঁ। ইয়াতো
যিটো মূল্যত পাওঁ আমি ইয়াতো সেইটো মূল্যৰ পৰাই আৰম্ভ হয়। কিন্তু ইয়াত বজাৰ কৰিবলৈ গ'লে মানে কি হয় যে আমি ডিছকাউণ্ট পাওঁ, বস্তুটো ভাল পাওঁ, আৰু লগতে কি হয় ছমাহৰ মূৰে মূৰে ফ্ৰীকৈ বস্তু পাওঁ। কিন্তু ইয়াত একো নাপাওঁ। সকলোৱে বুজি পাইছে? আপুনি এতিয়া নিজে চইচ কৰক যে আপুনি বজাৰ ইয়াত কৰিব নে ইয়াত কৰিব। যদি ইয়াত বজাৰ কৰিবলৈ যায় ইয়াতো পইচা দিব লাগিব, ইয়াতো পইচা দিব লাগিব। ইয়াত 10 টকা চাবোন এডোখৰ আনিবলৈ গ'লে আপুনি 10 টকা দিব লাগিব, কিন্তু ইয়াত 10 টকা চাবোন এডোখৰ আনিবলৈ গ'লে আপুনি 9 টকাহে দিব লাগিব। কিন্তু ইয়াত আপুনি বস্তু পইচা দিয়ে কিনি আনিব লাগিব, ইয়াতো পইচা দিয়ে কিনি আনিব লাগিব। চিন্তা কৰক, যদি আপুনি এইখনত সদায় বজাৰ কৰি থাকে এই ধৰণে আপুনি লোকচান হৈ গৈ থাকিব। কিন্তু ইয়াত যদি বজাৰ কৰে সেইটো লাভ হ'ব, আৰু লগতে কি হ'ব ছমাহৰ মূৰে মূৰে ফ্ৰীকৈ বস্তু পাব, আৰু পৰিয়ালটো আপোনাৰ সুখে শান্তিয়ে থাকিব। যিহেতু ইয়াত যিখিনি প্ৰডাক্ট যিমান মানুহে ইউজ কৰিছে আজিলৈকে ক'ব নোৱাৰে যে ইয়াৰ প্ৰডাক্টখিনি এনেকুৱা বুলি। ইয়াৰ তুলনাত 100% ভাল। আৰু যিহেতু ইয়াত ডাইৰেক্ট কোম্পানীৰ পৰা আমাৰ বস্তুখিনি আহে, আৰু লগতে কি হৈ যায় ইয়াত আমাক বোনাছ দিয়ে। বজাৰ কৰি থাকিলে আমি বোনাছ পাওঁ, মানে ইনকম পাওঁ। ইয়াত বজাৰ কৰি থাকিলে আমাৰ এটা ইনকম হয়, এটা ব্যৱসায় হয়, বিজনেছ হয়, আৰু বোনাছ পাওঁ, যিটো নেকি ইয়াত আমি বজাৰ কৰি থাকিলে একো নাপাওঁ। আৰু ইয়াত বোনাছ পোৱাৰ লগতে আমি ইয়াত কি কৰিব পাৰোঁ, ৰয়েলিটি নিচিনা এটা ইনকম ল'ব পাৰোঁ, যিটো নেকি এইখন বজাৰত কৰি থাকিলে আমি একো লাভ নহয়। আমি সৰুৰ পৰা সকলোৱে বজাৰ কৰিয়ে খাওঁ, আৰু বজাৰৰ বহুতে ভাবিব পাৰে ইয়াৰ এই বস্তুখিনিৰ ওপৰত কিয় ক'ব লাগে। আমি ইয়াতো কৈ থাকোঁ, যিকোনো বস্তু ভাল লাগিলে আমি কওঁ, নালাগে দোকানখনৰ এড্ৰেছলৈকে আমি দি দিওঁ, কিন্তু ইয়াত একো লাভ নহয়, সেই দোকানীজনৰ লাভ হয়। ধৰি লওক মই আজি এইটো কিনি আনিলোঁ কোনোবা দোকান এখনৰ পৰা, মই আহি কাৰোবাক ক'লোঁ এইটোতো বহুত ধুনীয়া, এই পেনটো লিখি মোৰ ভাল লাগিছে, মই ক'লোঁ বহুত ধুনীয়া, এই কোম্পানীটোৰ লৈ চাবাচোন তুমি লিখি ভাল পাবা। এনেকুৱা আমি দৈনিক সদায় কৰি থাকোঁ, আৰু সেই কৰি কৰি কি হৈ যায় আমি একো লাভ নহওঁ, সেই দোকানীজনৰ বা সেই কোম্পানীটোৰ লাভ হয়। কিন্তু এইখন বজাৰৰ বিষয়ে যদি আমি ক'বলৈ আৰম্ভ কৰি দিওঁ তেতিয়াহ'লে আমি ৰয়েলিটি নিচিনা এটা ইনকম ল'ব পাৰোঁ। আৰু এই ৰয়েলিটি ইনকম পাবলৈ মাত্ৰ বজাৰখন আপুনি সলনি কৰিলে পাব পাৰে। আপুনি চিন্তা কৰক, যদি এতিয়া আপুনি ইয়াত বজাৰ কৰি খাবনে ইয়াত বজাৰ কৰি খাব, তেল নিমখ ইয়াতো পাব ইয়াতো পাব, কিন্তু ইয়াৰ তেলৰ আকৌ পাৰ্থক্য বহুত আছে। যিহেতু আমাৰ যিটো ৰাইচ ব্ৰেন অইল আছে সেইটো চাৰিবাৰকৈ পুৰস্কৃত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত, আৰু ইয়াৰ যিবিলাক তেল আছে আজিলৈকে আপোনালোকে ক'ৰবাত পুৰস্কাৰ প্ৰাপ্ত বুলি শুনিছেনে? নাই শুনা। আৰু আমাৰ যিটো তেল আছে সেইটো বিভিন্ন বেমাৰ আজাৰৰ কাৰণে ভাল, গেছৰ পৰা ধৰি হাৰ্টৰ প্ৰব্লেমৰ পৰা ধৰি বেড কলেষ্ট্ৰলৰ পৰা ধৰি মেদবহুলতাৰ পৰা বহুতখিনি কাৰণে আমাৰ তেলটো ব্যৱহাৰ কৰি থাকিলে লাভ হয়। আৰু লগতে আমাৰ তেলটো ব্যৱহাৰ কৰি থাকিলে কি কি লাভ হয়, আপোনাৰ ৰিফাইন তেলৰ এক্সট্ৰাকৈ প্ৰয়োজন হয়। আমি সকলোৱে জানো ৰিফাইন তেল বহুত বেমাৰ, গতিকে লৈ আমি যদি ৰিফাইন তেলৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ আমাৰ ঘৰত বহুতখিনি বেমাৰ আজাৰ পৰা ৰক্ষা পাব পাৰোঁ। আৰু লগতে বাহিৰৰ তেলখিনি আমি যদি খাই থাকোঁ তেতিয়াহ'লে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে। আমি নাজানো সেইখিনি তেল কেনেকৈ কি কৰিছে, কিন্তু আমাৰ কোম্পানীত গৈ পেলাই আমি চাই অহাৰ সুযোগ আছে, যিটো নেকি ইয়াত আপোনাক কোনো কোম্পানীয়ে চাই অহাৰ সুযোগ দিব নোৱাৰে। ইয়াত কিন্তু আমি গৈ পেলাই চাই আহিব পাৰোঁ, য'ত আমাক তাত লিখা আছে যে আমি মালিক হওঁ, ময়ে মালিক, আমি গৈ পেলাই তাত চাব পাৰোঁ কি ধৰণে মেনুফেকচাৰ কৰিছে কি কৰিছে। কিন্তু ইয়াত আপুনি কিন্তু চোৱাৰো সুযোগ নাই, আৰু ইয়াত কোনো তেনেকুৱা ৰাষ্ট্ৰীয় পৰ্যায়ত পোৱা কোনো তেল হওক বা যিকোনো আমাৰ বস্তুখিনি ব্ৰেণ্ডেড নিচিনা ইয়াত কোনো নাপায়, যিখিনি ডাইৰেক্ট চেলিঙৰ আমাৰ চেমত আমাৰ আপুনি পোৱাৰ যোগ্য। আৰু লগতে কি হৈ যায় ইয়াত আপুনি মান সন্মান পাব, ইয়াত বজাৰ কৰি থাকিলে মান সন্মান পাব। আপোনাৰ ভাৰতবৰ্ষত প্ৰতিটো জেগাতে মানুহে চিনি পাবলৈ আৰম্ভ হৈ যাব, য'ত নেকি এজন মানুহ নিজৰ গাঁওখনতে পৰিচয় কৰিব পৰা হোৱা নাছিলে, তেওঁ গৈ পেলাই ভাৰতীয় পৰ্যায়ত ইয়াত চিনাকি কৰিব পৰা সুযোগ সুবিধা। আৰু লগতে ইয়াত বজাৰ কৰি থাকিলে যিটো ৰয়েলিটি পৰ্যায়ৰ ইনকম পাব বুলি কৈছোঁ, সেই ৰয়েলিটিৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ। ৰয়েলিটি ভাৰতবৰ্ষত মাত্ৰ 3জন মানুহকে দিয়ে, বৈজ্ঞানিক, গায়ক আৰু লেখকসকলক। আৰু আমাৰ জানো সেই তেনেকুৱা কিবা গুণ আছে যে আমি ৰয়েলিটি পাম? আৰু ৰয়েলিটি ইয়াত দিব কি, জেনেৰেশ্যন বাই জেনেৰেশ্যন ৰয়েলিটি দিয়ে ইয়াত। আপুনি চিন্তা কৰক, মাত্ৰ বজাৰখন সলনি কৰিলে আপুনি সেই ৰয়েলিটি পৰ্যায়ৰ ইনকমলৈ যাব পাৰিব, আৰু লগতে ইনকমৰ লগত যোৱাৰ লগতে আপোনাৰ পৰিয়ালটোক আপুনি সুৰক্ষিত কৰিব পাৰিব। য'ত নেকি আপুনি যিটো জেগাত আপুনি এৰি থৈ যাব সেই ব্যৱসায়টো আপোনাৰ পৰিয়ালৰ যিজন নমিনী থাকে তেখেতে সেই দিনৰ পৰাই সেই ইনকম
সেই সন্মান আৰু যিখিনি আপুনি বনাই থৈ গৈছে গোটেইখিনি তেখেতে লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু এনেকুৱা ভাৰতবৰ্ষত কোনো চাকৰি বা কোনো ব্যৱসায় নাই যিটো নেকি মই কৰি যোৱাৰ পিছত মই মোৰ মানে মোৰ যিখিনি পুৰুষ আহিবলগীয়া পুৰুষসকলৰ কাৰণে মই ছিকিউৰিটিত থৈ যাব পাৰিম যে এনেকুৱা এই ব্যৱসায়টো মই থৈ গৈছোঁ, মোৰ ল'ৰাই ধুনীয়াকৈ চলাই যাব পাৰিব, তেনেকুৱা কোনো ব্যৱস্থা নাই। কাৰণ ল'ৰাই চলাব নোৱাৰিবও পাৰে। কিন্তু ইয়াত কিন্তু আপোনাৰ বিজনেছটো আপুনি এৰি থৈ যোৱাৰ পৰা ল'ৰাই বন্ধ কৰোঁ বুলি ক'লেও বন্ধ কৰিব নোৱাৰে। অট'মেটিকলি এইটো আগবাঢ়িবলৈ আৰম্ভ কৰি দিয়ে। আৰু সেইখিনি আমি নিতৌ দেখি আহিছোঁ। এনেকুৱা কথা নহয়, আমি বিভিন্ন ধৰণৰ কোম্পানী হওক, বিভিন্ন ধৰণৰ কামৰ বিষয়ে আমি শুনিছোঁ। সকলোবিলাক ক'ৰবাৰ মানুহৰ বিষয়ে শুনিছোঁ। কিন্তু ইয়াত আমি দেখাব পাৰোঁ যে আমাৰ নিজৰ লগতে এইখিনি আছে। ছেকেণ্ড জেনেৰেশ্যনে ইয়াত ইনকম পোৱা, ছেকেণ্ড জেনেৰেশ্যনে আপোনাৰ যিখিনি মান সন্মান ইয়াত লাভ কৰা আমি নিজেই নিজ চকুৰে দেখিছোঁ। আমাৰ ঘৰৰ আশে পাশে আছে, এনে নহয় বহুত দূৰত আছে। আৰু লগতে যিখিনি সা সুবিধা সেইখিনিও তেখেতলোকে লাভ কৰিবলৈ আৰম্ভ হৈছে। মাত্ৰ ইয়াত আমি এটাই কাম কৰিব লাগে যে আমি নিজে ইউজ কৰিব লাগে আৰু আনক কথাষাৰ জনাব লাগে। মই ভাবোঁ এইটো কাৰো কাৰণে প্ৰব্লেম নহয়। যিহেতু ইয়াত জড়িত হ'বলৈ আপুনি টকা পইচা দিব নালাগে। ইয়াত আপুনি বজাৰ কৰিলেই হ'ল। বেলেগৰ দোকানত যদি বজাৰ কৰি যদি আপোনাৰ একো লাভ নাই হয়, কিন্তু ইয়াত বজাৰ কৰি থাকিলে আপোনাৰ সেই লাভটোলৈ আহিব পাৰিব। আৰু যদি অলপ আপুনি এইটো প্ৰমোশ্যন কৰিব পাৰে, তেতিয়াহ'লে আপুনিও সেই ৰয়েল্টি পৰ্যায়লৈ আহিব পাৰিব। মই ভাবোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব। আৰু যাৰ কাৰণে মই আপোনালোকক জনাইছোঁ। আৰু এই ভিজনটো নিজৰ মাজত যদি আমি ক্লিয়াৰ হৈ ল'ব নোৱাৰোঁ, তেতিয়াহ'লে আমিও সেইসকলৰ শাৰীত পৰিম যিসকলে নেকি RCMত মাথো জড়িতহে হৈছিলে। RCMত একো কৰা নাই বা RCMৰ বিষয়ে একো বুজা নাছিলে। বহুতো মানুহে কয় জইনিং হৈছিলোঁ, ওলাই গ'লোঁ, মই এইটো বহুত কৰিলোঁ এনেকুৱা। কিন্তু যিজন মানুহে কৈছে তেখেতে এই ভিজনটো বুজিয়ে পোৱা নাছিলে। যাৰ কাৰণে নেকি তেখেতে RCMত জড়িত হোৱাৰ পাছতো বেলেগৰ পৰা বস্তু ব্যৱহাৰ কৰি আছিলে, বেলেগৰ পৰা কিবা এটা কৰি আছিলে। তেওঁৰ বিশ্বাস হোৱা নাছিলে ইয়াত। আৰু বিশ্বাস কৰিবলৈ ইয়াত কোনো বেলেগ ধৰণৰ কথাই নাই। নিজে যিসকলে আপোনালোকে ID খুলিছে, আপোনালোকে গম পাইছে যে 1 টকা পইচা ইয়াত দিবলগীয়া হোৱা নাই। মাথো আপুনি পইচাটো দি পেলাই বস্তুটো কিনিছে। আৰু 10ৰ পৰা 25% আপুনি হেণ্ড টু হেণ্ড লগালগ লাভ পাইছে। আৰু লগতে কি হৈ যায়, ইয়াত অনলাইন বিলো দিয়ে, যিটো মই লিখিবলৈ থাকি গ'ল। অনলাইন বিলো দিয়ে। বেলেগ দোকানত আকৌ আপোনাক অনলাইন বিল নিদিয়ে, যাৰ কাৰণে প্ৰকৃত ৰেটটো আপুনি গম নাপায়। আৰু ইমানখিনি ব্যৱস্থা আপুনি পাই গৈছে, পাই যোৱাৰ পিছতো কি হৈ যায়, যেতিয়া আমি কি হৈ যায়, নিজৰ মাইণ্ডটো নিজে যেতিয়া সঠিকভাৱে নচলাওঁ, যেতিয়া আমাক আনক ব্যৱহাৰ কৰিবলৈ দিওঁ মাইণ্ডটো, তেতিয়া আমাৰ কি হৈ যায়, সেই তাৰ পৰা আমি ওলাই যাওঁ। আমি নিজে বুজি নাপাওঁ আমি কি কৰি আছোঁ, আমি কৰি পেলাই লাভ হৈছে নে লোকচান হৈছে। আমি যেতিয়াই নিজৰ ফালৰ পৰা নিজে বুজি পাই যাম, তেতিয়া মই ভাবোঁ কোনেও এই বিজনেছটোৰ বিষয়ে বেলেগ এটা ক'ব নোৱাৰে। আজি বহুদিনৰ আগত মোৰো ধাৰণা হৈছিল। এনে নহয় যে মোৰ ধাৰণা তেনেকুৱা নাছিলে, ময়ো সেইসকলৰ ধৰণে ভাবি আছিলোঁ। ইয়াত জড়িত হ'ব লাগিব আৰু মানুহক বিভিন্ন ধৰণে বুজাব লাগিব, কিবা কৰিব লাগিব, বস্তুৰ বিষয়ে বুজাব লাগিব। এটা কথা আপোনালোকে জানিব, গাখীৰ বেপাৰী যদি এজনে যদি ঘৰৰ পদূলিতো বস্তু দিবলৈ যায়, তেতিয়াহ'লে তেখেতৰ গাখীৰটো সোনকালে চেল নহয়। কিন্তু যদি আমি অন্য বেয়া বস্তু যদি লুকুৱাই থওঁ, তেতিয়াও চেলিং হয়। হয়নে নহয়? আৰু যদি আমি ভাল কথা কওঁ, মানুহ আঁতৰি গুচি যাব। আৰু যদি আপুনি বেয়া কথা কয়, মানুহ আহি আপোনাৰ গুৰিত গোট খাই খাই শুনিব। গতিকে লৈ পেলাই আপুনি নিজৰ মাজত ভিজনটো ক্লিয়াৰ থাকিব লাগিব যে মই এইটোত লাভ হৈছেনে নাই। যদি আপুনি লাভ হৈছোঁ বুলি ভাবিছে প্ৰকৃতপক্ষে, তেতিয়াহ'লে আপোনাক কোনো এই মাইণ্ডটো চেঞ্জ কৰিব নোৱাৰে। আৰু সেইটোৱে হ'ব লাগে, সদায় নিজৰ মাইণ্ড নিজে ব্যৱহাৰ কৰিব লাগে। আৰু ইয়াত কথা হ'ল আগবাঢ়িবৰ কাৰণে যিটো সদায় মই কৈ থাকোঁ, নেটৱৰ্কৰ কথাটো। আৰু সেই যিখিনি আমি মানুহ আমাৰ লগত জড়িত কৰাইছোঁ, তেখেতলোককো সেই ভিজনটো আমি প্ৰথমৰ পৰাই দি যাব লাগিব, হয়নে? তেখেতক ক'ব লাগিব কৰক, কাৰণ যিহেতু তেখেতে মোক চিনি পাই জড়িত হৈছিলে, মোক জানেই জড়িত হৈছিলে। তেখেতক মই কৈছোঁ নকৈছোঁ পাছৰ কথা, কিন্তু তেখেতে মোৰ ওপৰত বিশ্বাস কৰি পেলাই জড়িত হৈছিলে। আৰু সেই বিশ্বাসটো তেখেতৰ ওপৰত আমি ৰাখিব লাগিব। ৰাখিব পাৰিলে মই ভাবোঁ আপোনাৰ বিজনেছ দৈনিক আগবাঢ়িবলৈ আৰম্ভ কৰিব। আজি আপোনালোকক কিমানখিনিকে ক'লোঁ। জয় শ্ৰী ৰাম, নমস্কাৰ, জয় শ্ৰী ৰাম।